धेमाजि जिल्ला जनाय साब डिभिजन मावख'नि लांगोना मोखाङाव दिनै आसु जनाय आनसलिकआ 2 घन्टा धरना खालामनायजों लोगोसे बिजेपि सरकार गो बेक होनना स्लगान होयो। आसु जनाय आनसलिक फरायसा आफादा 2 घन्टा धरना होसिख्रावनाय हाबाफारिनि गेजेरजों मुवा बेसादफोरनि बेसेनखौ खमायनांगौ होननानै आसाम सरकार आरो भारत सरकारनिसिम दाबि खालामदों। लोगोसे खौरांगिरि गौतम बसुमतारीनि सिगाङाव मा फोरमायदों मिथिनि। জোনাই আঞ্চলিক ছাত্ৰ সন্থা আৰু বাহিজনাই আঞ্চলিক ছাত্ৰ সন্থাৰ আজি জোনাই আমাৰ শহীদ বেদী প্ৰাংগণত আমি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ। যিহেতু আপোনালোকে নিশ্চয় জ্ঞাত জানে যে চাৰিদিশে মহামাৰী সন্ত্ৰাস, তাৰ ওপৰত বানপানী আৰু গৰাখহনীয়া আৰু মূল্যবৃদ্ধি, এই তিনিটা কাৰণত সাধাৰণ ৰাইজৰ জনজীৱন স্থগিত হৈ গৈছে। যিহেতু বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন সময়ত তেওঁলোকে ফুলজাৰি মৰাৰ কথা কয়, সাধাৰণ ৰাইজক সকাহ দিয়াৰ কথা কয়, চব কিন্তু ফুটুকাৰ ফেইল। যিহেতু মূল্য বৃদ্ধি হয়, আমাক উন্নয়ন লাগে, কিন্তু সাধাৰণ ৰাইজৰ জনজীৱন স্থগিত কৰি হোৱা উন্নয়ন কিন্তু আমাক প্ৰয়োজন নাই। যিহেতু সাধাৰণ ৰাইজে আজিৰ দিনত 1 কেজি মিঠাতেল, 1 লিটাৰ মিঠাতেল, 1 কেজি দালি, আধা কেজি পিঁয়াজ কিনিবলৈ চিন্তিত হৈছে। সেইকাৰণে আমি এইখন চৰকাৰক সকীয়াই দিছোঁ যে অতি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক। যদি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, আৰু এই চেগতে কিন্তু আমি আৰু এটা কথা আপোনালোকক জনাইছোঁ, যিহেতু কিছুমান অসাধু ব্যৱসায়ীয়ে এই চেগতে কিন্তু তেওঁলোকে ব্যাপক ধৰণৰ মূল্যবৃদ্ধি বস্তুত তেওঁলোকে দাম বৃদ্ধি কৰিছে। যিহেতু চৰকাৰখনে তেওঁলোকক নাকি ল'ব পৰা নাই, তাৰ কাৰণে আমি যোগান বিভাগক সকীয়াই দিছোঁ যে অতি শীঘ্ৰে সাধাৰণ ৰাইজক সকাহ দিব পৰাকৈ এইখন চৰকাৰে এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক। যিহেতু ইন্ধনজাতীয় সামগ্ৰীয়ে হওক, পেট্ৰলিয়াম জাতীয় সামগ্ৰীয়ে হওক, দৈনন্দিন জীৱনৰ মানুহৰ জনজীৱন স্থগিত কৰি পেলাইছে মূল্যবৃদ্ধিয়ে। তাৰ কাৰণে এইখন চৰকাৰক আমি পুনৰবাৰ আহ্বান জনাইছোঁ যে সময় থাকোঁতেই এইখন চৰকাৰে কিন্তু মূল্যবৃদ্ধি ৰোধ কৰক, নহ'লে কিন্তু অনাগত দিনত আমি ছাত্ৰ সন্থাই কিন্তু ব্যাপক ধৰণৰ আন্দোলন আমি কৰিবলৈ বাধ্য হ'ম। ধেমাজি জিলা ছাত্ৰ সন্থাৰ নিৰ্দেশ ক্ৰমে আজি প্ৰতিখন আঞ্চলিকে আমি মূল্যবৃদ্ধিৰ ওপৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী লোৱা হৈছে। সেইবাবে আমি আজি জোনাই আঞ্চলিক ছাত্ৰ সন্থা আৰু বাহিজনাই আঞ্চলিক ছাত্ৰ সন্থাই জোনাই আঞ্চলিক ছাত্ৰ সন্থা শহীদ বেদী প্ৰাংগণত আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে এই বিজেপি চৰকাৰখনে আজি ইলেকশ্যনৰ আগত কি কৈছিলে, তেখেতলোকে কৈছিলে তেখেতলোকৰ প্ৰথম মূল উদ্দেশ্য হ'ব যে মূল্যবৃদ্ধিৰ ওপৰত নিয়ন্ত্ৰণ কৰা। কিন্তু এতিয়া দেখা গৈছে যে মূল্যবৃদ্ধিৰ ওপৰত নিয়ন্ত্ৰণ কৰাটো বাদ দিয়ক, তেখেতলোকে না পেট্ৰল ডিজেলৰ দাম কমাব পাৰিছে। পেট্ৰল আজি 70 বছৰ হৈ গ'ল যে পেট্ৰলৰ দাম আমি জিন্দগী ভবা নাছিলোঁ যে 100 টকা পাব, কিন্তু আজি 100 টকা পেট্ৰলৰ দাম হ'ল। ইভেন দুখীয়া ৰাইজৰ কাৰণে মিঠাতেল যিখিনি দৰকাৰী বস্তু, সেইখিনি বস্তুৰ দাম হৈ গ'ল আজি 200 টকা লিটাৰ হৈ গ'ল। তেনেকৈ তেখেতলোকে মূল্যবৃদ্ধিটো নিয়ন্ত্ৰণ কৰাটো বাদ দিয়ক, তেখেতলোকে কাম এই যোগান বিভাগ আৰু যোগান মন্ত্ৰী থকাতকৈ নাথাকাই ভাল। তেখেতে এনে নামতহে আছে, তেখেতে একোখিনিতে নিয়ন্ত্ৰণ কৰিব পাৰে। সেইকাৰণে আমি এই চৰকাৰখনক সকীয়াই দিব বিচাৰোঁ যে এই কৰোণা মহামাৰীৰ সময়ত ৰাইজৰ ইমান অসুবিধাত ৰাইজে জীয়াই আছে, ৰাইজৰ দিন হাজিৰা কৰা মানুহৰ কাম কাজ নাইকিয়া হৈ গৈছে। তেখেতলোকে কাম নোপোৱাত তেখেতলোকে চৰকাৰৰ ওচৰত তেখেতলোকে ইমানেই সহায় সহযোগিতা বিচাৰিছে, কিন্তু তেখেতলোকে অকল চাউল 1 কিলো বা চাউল 5 কিলো দি পিনে তেখেতলোকৰ দায়িত্ব সাৰিব বিচাৰিছে। সেইকাৰণে আমি এইখন চৰকাৰ সকীয়াই দিছোঁ যে তেখেতলোকে ইলেকশ্যনৰ আগত প্ৰতিশ্ৰুতি দিছিলে যে তেখেতলোকে দুখীয়া ৰাইজৰ লগত থাকিম বুলি। তেখেতলোকে দুখীয়া ৰাইজৰ লগত থকা বাদ দিয়ক, তেখেতলোকে কোটিপতিবিলাকৰ লগতহে তেখেতলোকে থকা দেখিছোঁ। তেখেতলোকে জনসাধাৰণক জীয়াই থাকিব দিয়ক, এই কৰোণা মহামাৰীত তেখেতলোকক সহায় সহযোগিতা কৰক। তেখেতলোকে যদি নোৱাৰে তেখেতলোকক আমি সকীয়াই দিব বিচাৰিছোঁ যে আগন্তুক দিনত কিন্তু তেখেতলোকে এনেকৈয়ে যদি মূল্যবৃদ্ধি হৈ থাকিব হয়, তেতিয়াহ'লে মূল্যবৃদ্ধি যদি তেখেতলোকে ৰোধ কৰিব নোৱাৰে, আমি কিন্তু ইয়াতকৈ আৰু আন্দোলন কৰিবলৈ বাধ্যতা হ'ম। गोजोनथाव खौरां। क'क्राझार जिल्ला थिनालि लावरिपारायाव थानाय बड'लेण्ड एकाडेमि थिनालि फरायसालियाव 2021 आरो 2022 मायथाइनि गोदानै HS गिबि बोसोर आर्ट्स स्ट्रीमनि थाखाय मुं थिसननाय हाबाफारि सोलिगासिनो। बे फरायसालियाव हौवासा आरो हिनजावसाफोरनि थाखाय आलादायै हस्टेलनि खाबु दं। फरायनायजों लोगोसे फरायसालियाव गेलेनाय आरो हारिमु फोरोंनाय जायो। मुं थिसननाय प्रस्पेक्टास बिलाइखौ होगासिनो। जायखिजाया सोंलुनि थाखाय नैबे जानबुं नम्बराव फन खालाम 9101488399 आरोबाव 9101488399। बड'लेण्ड एकाडेमि थिनालि क'क्राझार।